আপুনি নিজৰ বাবে নহয়, আপুনি আপোনাৰ মা-দেউতাৰ বাবে কাম কৰি আছে। এবাৰ ভাবি চাওক, আপোনাৰ পৰিশ্ৰমে এইটো ঠিক কৰিব যে আপোনাৰ পৰিয়াল ভৱিষ্যতে কলৈ যাব। আচল কথাটো হ'ল ২০২৫ চনটো কেৱল এটা বছৰ নাছিল, গোটেই পৃথিৱীখনৰ বাবে ই এক পৰীক্ষা আছিল। প্ৰতিজন মানুহ পৰীক্ষিত হৈছিল, টকা-পইচা, ধৈৰ্য, সম্পৰ্ক, সাহস, সকলোবোৰ। কিন্তু মই আজি এটা কথা সম্পূৰ্ণ দায়িত্বৰে কৈছোঁ, ২০২৬ চনটো কোনো সাধাৰণ বছৰ নহ'ব। এইটো বছৰ জীৱনৰ গতি সলনি কৰি দিয়া বছৰ হ'ব। যদি আপুনি ২০২৫ চনত শিকিলে, উজুটি খালে, আকৌ থিয় হ'ল আৰু নিজক ৰৈ যাবলৈ নিদিলে, তেন্তে মই বাজি ধৰি ক'ব পাৰোঁ ২০২৬ চনটো আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব। এতিয়া প্ৰশ্নটো এইটো নহয় যে পৃথিৱীয়ে কি কৰিব। প্ৰশ্নটো হ'ল, আপুনি ২০২৬ চনত আপোনাৰ পৰিয়ালক কোনটো পৰ্যায়লৈ লৈ যাব বিচাৰে। আজিৰ পৰাই পৰিশ্ৰম আৰম্ভ কৰক।